মহামাৰী কৰোনাৰ আতংকৰ মাজতে বৃহস্পতিবাৰে নিশা প্ৰবল ধুমুহাই জোকাৰি গ'ল ৰাজ্যৰ বিভিন্ন অঞ্চল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ধুমুহাই তছনছ কৰিলে বহু লোকৰ বাসগৃহৰ লগতে আচবাব। বৃহস্পতিবাৰে নিশা অহা বিধ্বংসী ধুমুহাত মৰাণৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয়। বহু লোকৰ বাসগৃহ ভাঙি তছনছ কৰিলে ধুমুহাজাকে। মৰাণৰ কচুমাৰী, নিজ খালৈ ঘুগুৰা, খোকামৰা, জটিয়নি, খোলমাটি আদি বিভিন্ন ঠাইত ভালেসংখ্যক বাসগৃহ ভাঙি চুৰমাৰ কৰিলে প্ৰবল ধুমুহাজাকে। নিৰুপায় হৈ পৰিছে জনসাধাৰণ। কোভিড-19ৰ সন্ত্ৰাসৰ বাবে এতিয়া কেনেকৈ ঘৰত সোমাই থাকিব জনসাধাৰণ তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। আনহাতে লকডাউনৰ বাবে দৰিদ্ৰ পৰিয়ালকেইটাৰ হাতত নাই টকা পইচা। এসাঁজ খাই এসাঁজ লঘোণ দিবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালসমূহে। তাতে আকৌ ধুমুহাৰ তাণ্ডৱ। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে এতিয়া চৰকাৰক বিচাৰিছে সাহায্য। এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে ল'ব লক্ষণীয়। দেশত 21 দিন লকডাউন হৈ আছে আৰু এই সময়ত বহু দৰিদ্ৰ সীমাৰেখাৰ ৰাইজৰ অসুবিধা হৈ আছে। আৰু যোৱা ৰাতি যিটো বাঁহমাৰলি আমি দেখিব পাইছোঁ, জটিয়নি, ৰঙাগড়া, খেলমাটি আদি গাঁৱত দৰিদ্ৰ পৰিয়ালৰ কেইবাটিও গৃহ ভাঙি চুৰমাৰ হৈছে। আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই সময়ত যিসকলে সেইসকল ব্যক্তিক সহায় সহযোগ কৰিম বুলি কৈছে, আমি তাকৰ অনুৰোধ জনাইছোঁ সেইসকলে তেওঁলোকক আহি। মৰাণৰ পৰা ব্যুৰো অংশুমান চাহুৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট। শীতকালৰ আনন্দ উপভোগ কৰিবলৈ আহক